এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল। সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা, মাঘ বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া মই বনাব লৈছোঁ এতিয়া ইয়াত বৰপিঠা কয় কিছুমানে কয় তেল পিঠা। আমি কওঁ কিন্তু তেল পিঠা বুলিয়ে কওঁ। বিভিন্ন জেগাত বিভিন্ন নাম পিঠাবিলাকৰ। একো নবনাওঁ, এইখিনিয়ে বনাম, পিঠাখিনি বনাম আৰু মাৰ ঘৰৰ পৰা সান্দহ পিঠা লাড়ু চব দি পঠাব, তেল পিঠাও দি পঠাব, কিন্তু তথাপিও মই এইবাৰ ভাবিছোঁ অকণমান বনাওঁ। মই গেছত উঠাই দিছোঁ ৰিফাইন আৰু এইপিনে এইখিনি ৰাতিয়ে মই কৰি থৈ দিছিলোঁ, মিক্স কৰি গোটেইবোৰ গুড়া চুজি ময়দা চব গুড় চেণ্ডেলযোৰ পিন্ধি কলিজা বেটাৰ বিৰাট চৰ্দি, একদম ঠাণ্ডাও পূৰা বিহুৰ বতৰ কৰিছে আৰু একদম একেবাৰে। লাড়ু বনাম বুলি ভাবিছোঁ, কি হয় চাওঁ। এটা মেজি বনাবৰ কাৰণে আমাৰ গাঁৱৰ ঘৰৰ পৰা নাৰা খেৰ চব আনিছোঁ। এতিয়া মেজিটো বনালে হ'ল, দেখাই যাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। বনাইছোঁ তেল পিঠা, এইখিনি হৈ গ'ল। ইয়াত দিছোঁ দুখন, অলপকৈ বনাই আছোঁ আৰু আছে, ভাগৰ লাগি গৈছে একদম। ভাত চব্জি বনালোঁ, পিঠা বনালোঁ আৰু এইপিনে মোৰ মানুহজনে বনাই আছে। অহা নাই বৰষুণ আহিছে নেকি? বৰষুণ আহিব আছোঁ। মিষ্টাৰে বনাই আছে আমাৰ মেজি বনাই আছে, মেজি বনাই আছে ভেলা একদম বনাই থকা দেখাই আছোঁ, দেখাই যাই থাকিম। এইখিনিলৈকে আগবঢ়ালে মেজিটো, কিন্তু এতিয়া ভিতৰত কি দিব লাগে কি দিব নালাগে সেইখিনি জনাম মই। এইখিনি হৈ গ'ল। এতিয়া আজি ঠাণ্ডা বিৰাট ঠাণ্ডা আজি, তাৰ কাৰণে আজি আমি জুই পোৱাবৰ কাৰণে খৰি উলিয়াই আছোঁ ইয়াৰ পৰা। খৰি এইপিনে মই পিঠা বহাই থৈ আহিছোঁ, পিঠা হ'ল। এইখিনি হৈছে এয়াই মোৰ তেল পিঠা হৈ গ'ল, এইটো লাষ্ট একদম আজিৰ কাৰণে হৈ গ'ল। এইখিনি থৈ দিছোঁ গুড়ে, এইখিনি বনাম পাতি চেপটা, আজি নবনাওঁ কালি বনাম একদম। আজিৰ কাৰণে আৰু এইখিনিয়ে হৈ গ'ল মোৰ। গেছ অফ। বৰপিঠা ঢাকন, বৰপিঠাও কয় কিছুমানে, তেল পিঠা যোনে যি কয় হৈ গ'ল। এতিয়া বাচন ধুম আৰু ৰেষ্ট ল'ম। এয়া বাপেক পুতেকৰ যুদ্ধ আৰম্ভ। গুড মৰ্ণিং সকলোকে। আজি নেক্সট ডে আজি উৰুকা ন। আজি উৰুকাৰ আমাৰ কি দেখাই যায়, পাৰ আইতাকৰ কাৰণে পাৰ, এইটো কি বাপৰে এইটো নহয়, তাতে বাচিম ৰ'বা। এইপিনে আনিছোঁ মাছ, নহয় শুকান মাছ, এতিয়া বাছোঁ মই। তাৰপিছত আছে ছাগলী মাংসখিনি বাৰু অনা নাই। ছাগলী মাংস অনা নাই, আনিম। ৰাত 5:30 বাজিছে, এতিয়া ঝাৰু দি আছে। মেজি জ্বলাম এতিয়া, গা ধুওঁ আৰু মই মেজি জ্বলাম।
গুড মৰ্ণিং সকলোকে। আজি দুমাহী। আজি যোৱাকালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল, মানে জানেই ব্যস্ত মানুহ, অকলশৰীয়া মানুহ, ব্যস্ত পুৰা একদম ৰন্ধা বঢ়া খোৱা লোৱা। শুওঁতে এটাই বাজিছে যোৱাকালি, তাৰপৰা ভিডিঅ' বনোৱা নহ'লেই। অলপ টাইম ইনষ্টাগ্ৰামত লাইভ আহিলোঁ, সেনেকৈ কথা পাতি থাকোঁতে পাহৰিও গ'লোঁ আৰু সময় নহ'লে। এতিয়া আজি ক'ত যাম বাবা? এতিয়া কৈ দেচোন তুমি, ক'ত যাম আমি? মেজি জ্বলাব যাওঁ এতিয়া আমি। মিষ্টাৰে আছে শৰাই যোগাৰ কৰি। নকয় শুনো। আহা নাপায়। মিষ্টাৰে আছে শৰাই যোগাৰ কৰি, শৰাইখনৰ যোগাৰ কৰিলে এতিয়া যাম মেজিৰ ওচৰত। সি কান্দি আছে, ট্ৰেক্টৰখন দেখাই। সেয়া দেখাই দিয়া। কোনে দিছে ট্ৰেক্টৰখন? দেখাই দিয়া। কোনে? ককাই আনিছে ন? যোৱাকালি দেউতা আহিছিল উৰুকাৰ বজাৰ দিবলৈ। আমাৰ উৰুকাৰ বজাৰ দেউতাই দিয়ে, প্ৰতিবাৰে দিয়ে। আমাৰ অলপ খৰচটো কম হয় ন উৰুকাত। যোৱাবাৰ নহয়, কালি মাংসখিনি আনিলোঁ, খালি মাছটো দি গ'ল দেউতাই। মাছ, পিঠা, লাড়ু পিঠাটো মই নবনাওঁৱেই, চব ঘৰৰ পৰা দিয়ে। সেইকাৰণে যাওঁ এতিয়া মেজিৰ ওচৰত। আজি মোক কেনেকুৱা লাগিছে, পূৰা একদম চাদৰ মেখেলা পিন্ধিছোঁ। পিন্ধিব মন যায়, কিন্তু কাম কৰিব বিৰাট অশান্তি লাগে, সেইকাৰণে নিপিন্ধোঁ। মানে চাদৰ মেখেলা পিন্ধি বহুত ভাল পাওঁ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল। ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল। ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। গছৰ ডালত ফুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। গছৰ ডালত ফুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল।
বছৰে বতৰত জানৈ পহুজল পাতিলো জানৈ পহুজল পাতিলো জানৈ ছটাতে গধূলি খেতি পথাৰ ভৰিল মইনা খেতি পথাৰ ভৰিল সোণ গুটি লাগিল মইনা সোণ গুটি লাগিল খেতি পথাৰ ভৰিল মইনা খেতি পথাৰ ভৰিল সোণ গুটি লাগিল মইনা সোণ